এটা আচৰিত কথা হয়তো আপোনালোকে ভাবিও নাচায় হয়তো নাভাব কিন্তু মই আজিলৈকে সেই কামটো কৰি পোৱা নাই ঠিক আছে আমাৰ জন্মদিন অৰ্থাৎ বাৰ্থডে বুলি সকলোৱে কেক এটা আনে কেক এটা আনি সেই কেকটো কাটি পেলাই ৰাইজক খুৱায় নহয় জানো ৰাইজক মানে সৰু ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীক আনি খুৱায় হেপী বাৰ্থডে টু ইউ বুলি কৈ কেকটো কাটে কিন্তু এটা কথা আচৰিত যে কেকটোত লিখা থাকে আপোনাৰ যি বাচ্চাটো বা ছোৱালীজনীৰ নামটো আৰু তাৰ চাৰিওপাশে কেকটো চাৰিওকাষে কেণ্ডেল কেইডালমান জ্বলাই দিয়া হয় আৰু কেকটো কাটি যে নামটো লিখা থাকে সেই নামটো কেকটোত যিটো নাম লিখা থাকে ছোৱালীজনী বা আপোনাৰ ল'ৰাটোৰ সেই কেকটো কাটি পেলাই সকলোখিনিকে নামটো কাটি পেলাই সকলোখিনি কণ ল'ৰা ছোৱালীক খুৱাই দিয়ে আজিকালি কণ ছোৱালী বুলি নহয় আজিকালি ডাঙৰ সেইটো কাম ডাঙৰ সকলেও কৰে কিন্তু কেকটোত নামটো লিখা থাকে আৰু সেই নামটো কাটি পেলাই সকলোকে খুৱায় আৰু কেণ্ডেল কেইডাল অৰ্থাৎ মম কেইডাল আৰু জ্বলাই নুমুৱাই দিয়ে অৰ্থাৎ জীৱনটো অন্ধকাৰ হ'বলৈহে মানে বিচাৰে নেকি এইটো সম্ভৱ ভাবি নাচায় কোনো নহয় জানো মই কিন্তু আজিলৈকে কেক কাটি পোৱা নাই দেই আজিলৈকে মোৰ বয়স হ'ল ইমান দিনলৈকে ত' মই আজিলৈকে কেক কাটি পোৱা নাই মই মোৰ জন্মদিন হ'ল বুলিয়ে নামঘৰত চাকি বন্তি জ্বলাওঁ আৰু ৰাস্তাৰ ভিক্ষাৰীসমূহক কিবা এটা মই দান কৰি দিওঁ মোৰ জন্মদিন সেয়াই মই বেলেগে কিন্তু কেক কাটি এইবোৰ জন্মদিন মই মম নুমুৱাই পেলাই জন্মদিন হেপী বাৰ্থডে টু বুলি কৈ মই আজিলৈকে পোৱা নাই মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব যদি আপোনালোকৰ মতামত কিবা আছে তো মতামতসমূহ কমেণ্টত জনাব ধন্যবাদ